Good morning, নমস্কাৰ সকলোকে মই পপি বৰা অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি ইতিয়া বাজিলে 11টা আৰু আজি হৈছে 31 অক্টোবৰ 2023 আৰু তাৰিখটো কাৰণ জনোৱাৰ কাৰণ আছে আপোনালোকক তাৰিখটো কিয় কৈ দিছো ভিডিঅ'টো খুব ইম্পৰ্টেন্ট আজি ভিডিঅ'টো আমাৰ কাৰণে আমাৰ ঘৰখনৰ কাৰণে খুব ইম্পৰ্টেন্ট আৰু কি ইম্পৰ্টেন্ট আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আজি দিনটোত কি হয় কি নহয় কি মানে ঘৰলৈ কোন আহে সকলোবোৰ দেখুৱাই থাকিম কিন্তু যেটো কাৰ্য মানে আজি আমাৰ কাৰণে বিশেষ স্পেশাল হে কাৰ্যটো হ'ব সন্ধিয়া মানে ৰাতি হ'ব তথাপিও দিনৰ পৰাই জাজোগাৰ অকমান চলি থাকিব সেই কাৰণে এতিয়া মাহত গৈছে মা ভাইটি আৰু মোৰ ককা মানে মাৰ দেউতা গৈছে তেজপুৰৰ পৰা আহি পাব ইভিনিং টাইমত আৰু আমি ঘৰত বাচ্চা পাৰ্টি আছো গতিকে দেখুৱাই থাকিম আপোনালোকক ভাত বনাই আছো এতিয়া ভাত পানী বনাই উঠি খাই বৈ লওঁ ভাইটিও আছে সৰু ভাইটি বাকি হে আৰু দেখুৱাই থাকিম আপোনালোকক চাই থাকিম খাদ্য বনাই আছে সব মিক্স চব্জি এখন কৰি বনাম আজি যেহেতু খাদ্য খোৱা মানুহ বেছি নাই আমি কেইটাই আছো সেইটো কাৰণে এখন বনাম সব কাম আছে দিন কাৰণে ভাবিলো বেলেগ ক'ত ৰাখিম আৰু এটা ভিডিঅ' বনাই থৈ দিওঁ ইউটিউবতে ৰাখি দিওঁ মই বেলুনবিলাক ফুলা মুকে উঠাব নালাগে ব্লগৰ গোটেইখিনি বেলুন ফুলাবৰ কাৰণে এতিয়া বেলুন মোৰ বহুত কাম আছে তই আৰু মাইনাই বেলুন ফুলা এই পেহি আহি পাইছে ইয়া পেহি আহি সিধা বাচন ধুইছে আৰু মই এয়া আলু তিয়াই থৈ দিছোঁ ভাজিৰ কাৰণে এতিয়া পেহিক বহাই দিম পাচলি মাৰে হা মাৰে নহয় ইউটিউবত চাব দেই মোৰ ভিডিঅ' চাব দেই কি লগাইছে কত কি লগাইছে এইটো লগাম তাৰ তলত লগে লগে মানে আমাৰ সেই বিশেষ সময়টো আহি আছে আৰু আহি পাবহি মাহত ৰাতিপুৱাই কৈছিলোঁ আপোনালোকক যে মা তেজপুৰ গৈছে মাহত আহি পাব অকণমান দেৰিকৈ তাৰ কাৰণে হৈ আছে আৰু যোগাযোগবিলাক চাই থাকক দেখুৱাই থাকিম আপোনালোকক এতিয়া পূজাৰ কাপোৰ চেঞ্জ কৰি এয়া ইয়াতে খানা ৰেডি এয়া বৌয়ে একদম পুৰা জুই দালি চালি নুমাবলৈ সেইটোতে হৈ যাব ন আতিব কোনে লুকাই লুকাই আহিছিলে কেতিয়া কি কয় চলিকেইটাই কোৱা নাই তো মানুহ আহিছে বুলি আজি আৰম্ভ কৰিবি তাৰমানে কি আজি বহুত দিন বনোৱা নাই আৰম্ভ কৰিলো বাৰু আজি 3 নম্বৰ দিন ভাগৰ লাগছে বহুত সময় ৰখি ৰখি থাকি ভাগৰ লাগছে যে পানী দিছে আগত কেতিয়া বতাইছো এই ভাবে কোন কথা কয় লাইটটো দিবই বাইদেউ কৈছে যাক ফলৰ লাইটটো দি কথা কয় মই আগফালৰ লাইটটো দিবই মই সব কোনে কথা পাতি আছে মানে মানুহটো সব ভিতৰত আছে পেহি মায়ে হেৰি কৰিবি কাৰণে মই হেৰি কৰা নাই আমার ওখানে জন্য করতে লাগা তিন তিন খুলি এইতো ভগবানে পানি
তাইক আনচোন হেল্ল' ৰবা গৈ আছো ৰবা মই হাতটো খুলি মাৰক আকৌ হাতটো খুলি মাৰে মানুহবিলাকে নালাগে ইমান বছৰ কষ্ট কৰিলে পেহীয়ে কি কম দামী গামোচাখন দিছা ৰস কি আছে মাতি নেচোন ভালে পাব লাগে হাঁহিহে দিব লাগে এইবিলাকত আৰু কান্দে নেকি মই কিমান ভাল পাইছো আহাত নাতিকেইটা লৈ থাকিব লাগিব নাতিকেইটা লৈ পিছে এই দুটা খেদ দেচোন তাক থাক দে আৰু জ্বলাব নালাগে দে নালাগে দে হ'ব দে ভাল লাগে দে এখন নমুকিটা দুকেইডাল নমাই দিওঁ এই মই দিলো সেইটো মনে মনে বহি আছে নব সৰু নব এই এনেকে নিয়াচোন সৰু নব এতিয়া টেনচন নাই আৰু মই পুথিখন দিছোঁ ৰাতিপুৱা গধূলি পঢ়িবি খুলি দিম দেই মই জোতাটো দিছা তাইক লৈ তাইক লৈ ব'লা ব'লা এই ঘৰত খুলিবা বেলুন এটা ফুটাই দে দিচোন দি মাজনীয়া ঘৰ
ভালে হৈছে কি আৰু একেলগে থাকবি এতিয়া সেইকাৰণে কান্দি আছে ৰেষ্ট্ৰিকশ্যন থাকিব নহয় ইয়াতে যাব নোৱাৰা তাতে যাব নোৱাৰা কাপোৰ দি বাবা দেউতা হলাবা হলাবা এই বা হেৰিত বহম বল এই প্ৰতি বহাৰ ৰুমত আপোনালোকে দেখা পালে ভিডিঅ' কৰিছিলোঁ বেলেগৰ হতুৱাই কৰাইছিলোঁ মাইনাজনী যিহেতু মোক বহুত দিগদাৰ কৰি আছিলে আৰু আজিৰ দিনটো হ'লেও আপোনালোকৰ ক্লাছত দেখুৱাম আপোনালোকে এটা বস্তু দেখা পাব সেই বস্তুটোতে গম পাব যে আজি আমি কি চেলিব্ৰেশ্যন কৰিছিলোঁ কোনোবা যদি ভুলতে বোলে হেপী বাৰ্থডে বুলি কৈ দিলে আৰু হৈছে আৰু মাত অ মামী চানো মাত ইফালে চব মানুহ জমা লাগিছে মই সিফালে যাওঁ কাটি দিয়া কাটি দিয়া কতে দে 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 কমাই দে আইতা একো নহয় আৰু এতিয়া কাট কাট দেৰি হৈছে এইগিলা মানুহৰ দেৰি হৈছে এইকেইটা শুকাই দে হেপী ৰিটায়াৰমেণ্ট ডে টু ইউ হেপী ৰিটায়াৰমেণ্ট ডে টু ইউ কাটা 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 হেপী বাৰ্থডে হেপী ৰিটায়াৰমেণ্ট টু ইউ এখানে বলে নাই তো তাই তাই ওটা মানে নাখায় তাই দেখা নাখায় তাই ৰিটায়াৰমেণ্টৰ শুনিয়ে শুনিছোঁ অকণমান লগা অ কাপোৰ হৈ দিলে মাৰ মিলি গৈছে দেখোন বৰফ দে আৰু একটু ওটা দিয়াছোন মাংস এই নালাগে দিয়াচোন খাতাচোন এইটো লগাই দিছে ডিম যোৱাচোন এইগুলো তামোল খাই আছে খাব নাখায় চানু ক'ত চানু চানুক খুৱাই দিবা যোৱা এইটো লৈ যোৱা চুমি থাকক চুমি কাম কৰক বাকীগিলা জগ 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 এগুলো কি বহা ডিজাইনে নেকি মানে সোণৰ একদম কেকটো বেলেগ জেগাত লাগি আছে আৰু আইতা আইতা এখন চাইড কৰচোন মা কোনে আছে এখন নাজানো এখন হ'লে হ'ব নেকি এটা হ'লে আচ্ছা খাবা পা
মাছ ধৰি আছে এইফালে নালাগে নেকি তাই মানুহ আছে নালাগে দে কাটি দিলে বেয়া লাগে এয়া সকলোৱে লগে ভাগে মিলি এসাঁজ খাইছে আৰু খাইছোঁ আৰু আমিও খাইছোঁ আৰু আজিৰ দিনটো আছিলে ইমানেই আজি আছিলে দেউতাৰ ৰিটায়াৰমেণ্ট দেউতাৰ চাকৰিৰ পৰা আজিৰ পৰা অৱসৰ ল'লে সেইটো আমি পালন কৰিছিলোঁ সেনেকৈ সৰু সুৰাকৈ আৰু সেইকাৰণে মাহঁত তেজপুৰ গৈছিলে দেউতাক আনিবৰ কাৰণে আৰু আজিৰ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিম বুলি ভাবিছোঁ যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু আমাৰ সকলোকে আশীৰ্বাদ কৰিব যাতে সকলো ভালে কুশলে থাকে ময়ো ভালে কুশলে থাকোঁ মোৰ কণমানি দুজনীও যাতে ভালে কুশলে থাকে তাৰে কামনা আজিলৈ আহিছোঁ বাই বাই